হেল্ল' এভৰিৱান, এয়া হৈছে উৰপদ বিল। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আগিয়াত আছে এই উৰপদ বিল, আৰু আপোনালোকে সকলোৱে জানে। আৰু এই জেগাখিনিৰ নাম হৈছে চামগুৰি। সেইকাৰণে আপোনালোকক অলপ দেখাম বুলি ইয়াতে আহি উপস্থিত হ'লোঁ। আৰু এইটো হৈছে টিকেট কাউণ্টাৰ। ইয়াতে আপোনালোকে যদি নাৱত যাব খোজে পদুম ফুল চাবৰ কাৰণে পানীৰ মাজত, তেতিয়াহ'লে ইয়াতে টিকেট কাটিব লাগিব। আৰু যিহেতু নাৱত ভিৰ আছে, আজি বিহু বুলি বহুত মানুহ আহিছে, সেইকাৰণে ইয়াতে 10 টকাৰ এটা টিকেট কাটি এই চাংঘৰত আপোনালোকক দেখাম বুলি আহিলোঁ। আৰু সেই পিনে ভিডিঅ' ৰাইট চাইডে যেতিয়া ছিংগল চাংঘৰটো দেখা পাইছে, সেইটোত গ'লে আপোনালোকে 20 টকা দি টিকেট কাটিব লাগিব। যিহেতু এটা কোনোবা ডাঙৰ যদি ফেমিলি আহে 10-15 জন, তাতে যাই কেনে আপোনালোকে ফ্ৰেছ হ'ব খোজে, বেলেগ মানুহ নোযোৱা কৰি তাতে যাব পাৰে। আৰু তাতে যাবৰ কাৰণে 20 টকা লাগিব। আৰু খুব সুন্দৰ কৰি চাৰিওপিনে ডেক'ৰেশ্যন কৰিছে, যাই কেনে মানে ভাল লাগিল যাই, কি বুলি ক'ম আৰু যিহেতু মই টিকেটটা আগতে কাটি লৈছিলোঁ, তেতিয়া 10 টকাৰ টিকেটটা কাটাৰে নাৱত, এতিয়া মোৰ চিৰিয়েলি যিহেতু টিকেটৰ চিৰিয়েলি হিচাপত আপোনালোকক নাৱত উঠাব, সেইকাৰণে মোৰ নাম্বাৰ আছিল 29, সেইকাৰণে মই অলপমান ৰখি আছিলোঁ। আৰু আজি ফাৰ্ষ্ট নাৱত উঠিলোঁ, মা গংগাৰ প্ৰণাম কৰি। যিহেতু কি ঘটনা হৈ আছে পানীত আপোনালোকে সকলোৱে জানে, আৰু সেই ঘটনাগিলা শুনি ভয়ো লাগি আছে, দুখো লাগি আছে। আৰু যি কি নহওক, ইয়াতে ইমান এটা ভয় নাই, যিহেতু লাইফ জেকেট আপোনালোকক পিন্ধাই দিব। আৰু এখন নাৱত টোটেল বেছি মানুহ নুঠে, যিহেতু কমচে কম 7জন মানুহ এটা উঠে। আৰু ইয়াতে আপোনালোকে আহি কিন্তু পদুম ফুল নিচিঙো। যদি পদুম ফুল ছিঙি আপোনালোকে কোনোবাই যদি নাজানে, পটককৈ যদি পদুম ফুল ভাল লাগিল বুলি এটা ছিঙি লয়, তেতিয়াহ'লে আপোনালোকৰ কিন্তু ফাইন হ'ব। আৰু ফাইন হৈছে 500 টকা। আৰু যদি কিবা কাৰণত আপোনালোকে লাইফ জেকেটটো পিন্ধি যায়, পানীৰ মাজত লাইফ জেকেটটো পিন্ধি গৈছে, আৰু আহাতে আপোনালোকে খুলি আনছে, এই ইহঁতে তাৰমানে খুলি আছিল, তাহাঁতক পিন্ধি ল'ব দিছে। যদি খুলি সেনে তাতে যদি দেখা পায় তাহাঁতৰ কমিটিৰ মানুহ, তেতিয়াহ'লে আপোনালোকৰ কিন্তু 1000 টকা ফাইন আছে। আৰু যিহেতু আহি খুব ধুনীয়া লাগিল, আপোনালোকে আহিব পাৰে। আপোনালোকে টাইম পাছ কৰিবৰ কাৰণে, ইয়াতে ফ্ৰেছ হ'বৰ কাৰণে, মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে আহিব পাৰে। খুব ধুনীয়া লাগে জেগাটো। আৰু ইয়াতে খুব এটা সুন্দৰ নিয়ম দেখা পালোঁ। ইয়াৰ ওচৰে পাঁজৰে গাঁৱৰ এলেকাৰ কিবাহত কোনো ইয়াতে মদৰ আড্ডা মানে বন্ধ যিহেতু, আৰু গাঁৱৰ মানুহে ইয়াতে খাই কেনা ইয়াতে লেতেৰা আৱৰ্জনা কৰিব নোৱাৰে। আৰু ইহঁতে যাই আছে, আমি এতিয়া ৰিটাৰ্ণ হ'লোঁ। সেইকাৰণে আজিৰ ভিডিঅ'টো এইখিনিতে। বাই বাই গাইজ।